বিহু বুলি ময়ো মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু সেইবাবে মায়ে ক'লে বৈ সকলোবোৰ ফুৰি আহোঁগৈ। এইফালে সকলোবোৰ ওলালোঁ, মানে আজি যাওঁ মামাহঁতৰ ঘৰলৈ ভাদৈ পাচলিলৈ বুলি। সকলোবোৰ ওলাই মেলি ৰেডি, গাড়ীও আহি গ'ল। এয়া আমি আহি পাই গ'লোহি ডিগবৈ ৰিজাৰ্ভ আৰু আমাৰ গাড়ী পূৰা ফুল। আৰু এনেকৈ বিহু বতৰত সকলোবোৰ একেলগে ফুৰিবলৈ গৈ ভালো লাগে দিয়কচোন, নহ'লেনো সময় ক'ত মানুহৰ। আৰু এয়া চাওকচোন, মায়ে লৈ আহিছিলে আইতাৰ কাৰণে কাপোৰ। এয়া আইতাক এতিয়া পিন্ধাই আছে আৰু আইতাও পিন্ধিয়ে ল'লে। আৰু এতিয়া হৈ গ'ল খোৱাৰ টাইম আৰু চবেই এতিয়া খানা খাই আছোঁ আৰু খাবলৈ বহুতেই টেষ্টি, আমাৰ মামীয়ে বহুত টেষ্টি বনাইছিলে। আৰু এইফালে চাহ তাহ খোৱা ভিডিঅ' চিডিঅ' নবনালোঁ। আৰু এইফালে এতিয়া আমাৰ জান মানুহ আৰু বুমনে পূৰা নাচি আছে। মামাই আৰু নাতিয়েকহঁতক পাই পূৰা ফূৰ্তি কৰিছে। এইফালে এতিয়া একদম দুইটাই গান বাজিলে ৰ'বই নোৱাৰে, যিহেতু সকলোৱে সিহঁতকে চাই থকাত পূৰা ব্যস্ত হৈ আছোঁ। আৰু সিহঁতি যিহেতু ভালো পাইছে। আৰু এইফালে আহি গ'লোঁ এতিয়া নাহৰকটীয়ালৈ। আৰু চাওকচোন বুঢ়ী দিহিঙৰ কিনাৰে কিনাৰে আহিছোঁ, মানে পাপাৰ বৰ্তাকৰ ঘৰলৈ। এইফালে আহি পাই গ'লোঁ বৰ্তাকৰ ঘৰ। আৰু এইফালে এতিয়া জানে দেখিছেনে, অকণমান বোলো ভিডিঅ' কৰি থওঁ। আৰু আজিলৈ আহিছোঁ, বাই।